নমস্কাৰ ৰাইজ, আজি আমি অৰ্পিতা যাম। এয়া অৰ্পিতা আৰু স্কুলত ৰাখি বন্ধত পালি আহিলোঁ। এয়া ৰাখি অৰ্পিতাহঁতৰ গাঁওখন আগতকৈ অলপ ডেভেলপ হ'ল। এইটো ৰাস্তা হ'ল, কিন্তু এইটো ৰাস্তা আজিকালি নহ'ল। মোৰ ভিডিঅ'টো যদি কোনোবা ভিডিঅ'কে চাই আছে, ৰাস্তাটো বনাই দিব ৰাইজ। Amazing! ইয়াতে ডিলাৰ হৈ গ'ল। এটা ধুনীয়া এটা পুখুৰী আছিল ৰাইজ। আমি ইয়াতে খানা খাইছিলোঁ। অৰ্পিতাৰ দেউতাকে মাছ চাছ ভাজি দিছিল মোক। অলপ দূৰ যোৱাৰ পিছত আৰু ইহঁতক ঘৰ পাই গ'লোঁ। তাৰপিছত আৰু ভিডিঅ' বেছি কৰা নাই ৰাইজ। খোৱা বোৱা ভিডিঅ' কৰিছোঁ, ভাত খোৱাটো ভিডিঅ' কৰা নহ'ল লাজতে। বাৰু চাই লওক। এই হ'ল বিউটিফুল কহৰা। এই পাহাৰ আছে এইফালে ঘৰখন। মেঘালয়ত থকা আন পোৱা নেকি ৰাইজ? আমাকে চাহ দিলাক। প্লেট খান আহিছে, চাহখিনি আহাই নাই। চাহ তাতে আছে গিয়া আৰু এয়া প্ৰসাদ পালোঁ। খাই বাই বাই। টিউচন কৰি আছে।